আজিৰ ৰেচিপিটো হৈছে মছালেদাৰ ছাগলী মাথাৰ ৰেচিপি। মই ইয়াত কোনো ধৰণৰ পেকেট মছলা বা দৈ ব্যৱহাৰ কৰা নাই। ঘৰতেই থকা ফ্ৰেছ মছলাৰে বনাম, যিবোৰ মছলা প্ৰায় সকলোৰে ঘৰতেই থাকে। ফ্ৰেছ মছলাৰে বনোৱা মাংসৰ টেষ্ট বহুত ভাল হয়। বলক তেনেহ'লে কি ইনগ্ৰেডিয়েণ্টছ ল'লোঁ চাওঁ। এয়া মই এটা ছাগলী মাথা আৰু অলপ মাংস মিক্স কৰি লৈছোঁ, ভালদৰে ধুই লৈছোঁ। এইখিনি হৈছে ছাগলী মাথাৰ মগজ বা ভেজা, এইখিনিও ধুই এক্সট্ৰাকৈ বাতি এটাত থৈ দিছোঁ। এইফালে মছলাত 2টা নহৰু চেলাই লৈছোঁ, 3 টুকুৰ আদা, 4টা শুকান জলকীয়া, 6টা কেঁচা জলকীয়া। জ্বলা আপোনালোকৰ সোৱাদ অনুসৰি দিব, যিহেতু গোলমৰিচো দিম। 1 চামুচ আধা গোলমৰিচ লৈছোঁ, 2 চামুচ ধনিয়া, 2 চামুচ জিৰা, 7টা লং, 8টা ইলাইচি আৰু ডালচেনি 3 টুকুৰ। এতিয়া আদা নহৰু জলকীয়াখিনি এক্সট্ৰাকৈ পিচি ল'ম আৰু শুকান মছলাখিনিও এক্সট্ৰাকৈ পিচি ল'ম। এয়া চাওক, মই আদা নহৰুখিনি পিচি ল'লোঁ আৰু শুকান মছলাখিনিও পিচি ল'লোঁ। এইফালে 2টা পিঁয়াজ আৰু 3টা আলু, এইখিনি কাটি ল'ম। এয়া চাওক, পিঁয়াজ আৰু আলুখিনিও কাটি ল'লোঁ। এতিয়া কেৰাহী এখন গৰম কৰি লৈ মিঠাতেল দিছোঁ, ডাঙৰ চামুচেৰে 5 চামুচ মানৰ সমান। তেলখিনি ভালদৰে গৰম হোৱাত তেজপাত দিছোঁ 4 খিলা আৰু কাটি থোৱা পিঁয়াজখিনি দিছোঁ। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এয়া মই পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজি ল'লোঁ। এতিয়া পিচি থোৱা আদা নহৰু জলকীয়াৰ পেষ্টখিনি দি দিছোঁ। আদা নহৰু পেষ্টখিনি মই অলপ পানী দি পিচিছিলোঁ, সেইবাবে পানীখিনি কমি গৈ তেল বাহিৰ হোৱালৈ আদা নহৰুখিনি ভাজি ল'ম। জুই মিডিয়াম ফ্লেম কৰি দিছোঁ। এয়া মই আদা নহৰুখিনি তেল বাহিৰ হোৱালৈ ভাজি ল'লোঁ। এতিয়া পিচি থোৱা মছলা মই আধা দিম, আধা পিছত দিবলৈ থৈ দিম। এতিয়া মছলাখিনিও 2 মিনিটমান সময় মাজে মাজে লৰাই মিডিয়াম ফ্লেমত ভাজি ল'ম। মছলাখিনি 2 মিনিট সময় ভাজি লোৱা হৈ গ'ল। এতিয়া মাংসখিনি দি দিছোঁ, মানে ছাগলীৰ মাথা আৰু মাংসখিনি দি দিছোঁ। এবাৰ ভালদৰে গোটেইখিনি মিক্স কৰি দিম, মছলা আৰু মাংসখিনি। ভালদৰে গোটেইখিনি লৰাই দিলোঁ। এতিয়া নিমখ দিছোঁ, নিমখ আপোনালোকৰ সোৱাদ অনুসৰি দিব। হালধি দিছোঁ 1 চামুচ, আৰু ৰেড চিলি দিছোঁ 1 চামুচ আধা।
এতিয়া গোটেইখিনি ভালদৰে আকৌ লৰাই দিম। গোটেইখিনি ভালদৰে লৰাই দিলোঁ। এতিয়া ঢাকনি লগাই গেছ হাই ফ্লেম কৰি মাংসৰ পৰা তেল বাহিৰ হোৱালৈ ভাজি ল'ম। মাজে মাজে ঢাকনি এৰাই লৰাই দিম যাতে তলত লাগি নধৰে। এয়া মোৰ মাংসৰ পৰা পানী বাহিৰ হৈছে। পানী কমি পুৰা তেল বাহিৰ হোৱালৈ ভাজি ল'ব লাগিব। মাজতে ঢাকনি এৰাই লৰাই দি আকৌ ঢাকনি লগাই দিলোঁ। এতিয়া মই আনফালে বাৰ্ণাৰত কেৰাহী এখনত তেল গৰম হ'বলৈ দিলোঁ। তেলখিনি ভালদৰে গৰম হোৱাত কাটি থোৱা আলু যিখিনি দেখুৱাইছিলোঁ আপোনালোকক সেইখিনি অলপ ফ্ৰাই কৰি ল'ম। আলুখিনি অলপ ফ্ৰাই কৰি ল'লে খাবলৈ ভাল হয়। অকণমান নিমখ দিছোঁ। এয়া মই আলুখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া প্লেট এখনত উলিয়াই লৈছোঁ আলুখিনি। এইফালে মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল বাহিৰ হৈছে। এয়া চাওক, মাংসখিনিৰ পৰা ধুনীয়া তেল বাহিৰ হৈছে। ভালদৰে এবাৰ গোটেইখিনি লৰাই দিছোঁ। এতিয়া যিখিনি মগজ আপোনালোকক এক্সট্ৰাকৈ ওলাই থৈ দিয়া দেখাইছিলোঁ সেইখিনি এতিয়া দি দিছোঁ। মগজখিনি হেতাখনৰ সহায়েৰে অলপ ভাঙি দিছোঁ। এতিয়া ভালদৰে মাংসখিনিৰ লগত মিক্স কৰি দিম। গোটেইখিনি ভালদৰে লৰাই দিম। এয়া গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এতিয়া হাই ফ্লেমতে 1 পৰা 2 মিনিটমান সময় গোটেইখিনি ভালদৰে ভাজি ল'ম। গোটেইখিনি ভাজি ল'লোঁ। এতিয়া যিহেতু ছাগলীৰ মাথা সিজিবলৈ সময় লাগে সেইবাবে মই কুকাৰ এখন ল'লোঁ। এতিয়া কেৰাহীৰ পৰা কুকাৰখনত মাংসখিনি গোটেই ট্ৰান্সফাৰ কৰি দিম। এয়া মই হেতাখনৰ সহায়েৰে মাংসখিনি কুকাৰত ট্ৰান্সফাৰ কৰি দিছোঁ। এতিয়া কেৰাহীখন পানীৰে আখলি পানী দিছোঁ। পানী আপোনালোকে গ্ৰেভি কিমানখিনি ডাঠ ৰাখিব বিচাৰে সেইটো জোখত দিব। এবাৰ ভালদৰে লৰাই দিছোঁ গোটেইখিনি। এতিয়া গেছ হাই ফ্লেম কৰি ঢাকনি লগাই 5টা চিটি মাৰিবলৈ দিম। এয়া মই 5টা চিটি মৰাই কুকাৰৰ ঢাকনিটো এতিয়া খুলি ল'ম। এয়া কুকাৰৰ ঢাকনিটো খুলি ল'লোঁ। এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ।
লগতে যিখিনি মছলা পিছত দিবলৈ থৈছিলোঁ সেইখিনি এতিয়া দিছোঁ আৰু মছলা পিছা মিক্সাৰ জাৰটো আখলি মই আকৌ অকণমান পানী দিছোঁ এতিয়া কুকাৰৰ ঢাকনিটো বন্ধ কৰি আকৌ 5টা চিটি মাৰিবলৈ দিম এয়া মাংস ৰেডি হৈ গ'ল কুকাৰৰ ঢাকনি নিজে খোলালৈ ৰখি দিব তেতিয়া মাংসখিনি খাবলৈ বেছি ভাল হয় এয়া চাওক মাংসখিনি দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সিমানে ধুনীয়া হয় বহুত টেষ্টি হয় আপোনালোকে এনেদৰে এবাৰ বনাই খাই চাব আৰু মোৰ ভিডিঅ'টি যদি চাই ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলত যদি নতুন মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ দেখি থাকে আকৌ লগ পাম মোৰ নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ